তাতে মানে মোৰ পডকাষ্টটো এতিয়া তাই চাইও থাকিব পাৰে তো মোৰ কওঁতেও একো বেয়া নাই লগা কাৰণ যোনটো হয় সেইটো হয়েই মই এইটো ক'বই লাগিব চ' তেতিয়া মানে মোৰ যদি মাহীমা আছিলে ন তেতিয়া তাই মানে কি কৰে তাই নাজানো কি জেলেচিতে কৰে না কিয়ে কৰে মাৰে যে একদম হেৰি ঢেঁকীত যে খুন্দে তাই সঁচাকৈ মাৰে মানে মোৰ এদিন কি হ'ল এইটো মানে মূৰৰ এডোখৰ ফুলি আহিল মানে মই মাক কোৱা নাই কাৰণ মাক ক'লে মোক যাবলৈ নিদিয়ে নাটকৰ ৱৰ্কশ্বপলৈ মোক যাবলৈ নিদিয়ে আৰু নাটকৰ কাৰণে মই মানে পাগল আছিলোঁ বহুত পাগল মানে একদম নাটক ডান্সলৈ ইমান পাগল নহয় যে নাটকলৈ পাগল নাটক বুলি ক'লে মানে মই একদম একো নাখাই হ'লেও যাম মানে একদম সৰুকৈ গাইছোঁ জানো বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা বিহু থাকে মানে বিহুকে বিনা বিহু গ'লে বিনা বিহু তাৰপিছত বিহুটো মই নিজে ভিডিঅ' চাই শিকা মানে তোমাৰ ভিডিঅ' চাইছোঁ সেই যে এইটো গানটো কি আছিলে সেইটো তোমাৰ ভিডিঅ' চাইছোঁ মই চবৰে মানে ভিডিঅ' চাই শিকিছোঁ বিহুটো ভিডিঅ' চাই শিকিছোঁ তাৰপিছত সেই ৱৰ্ল্ড ৰেকৰ্ডৰ যোৱাৰ পিছত মোৰ জোচ বেয়া বাঢ়ি যাব মই এইবাৰ বিহুত নাচিমেই তাৰপিছত মাক ক'লোঁ মামা মই বিহু নাচিম তই বলিয়া হ'লি নি বোলে মই সঁচাকৈ বিহু নাচিম না তোৰ মানে ভইচ ভাল মোৰ ভইচটো একদম বেয়া মানে বিহুতটো ভইচ লাগি ডাইলগটো কওঁতে ইমান ধুনীয়াকৈ কৈছা ডাইলগত বেয়া বাদ দিয়া মোৰ ভইচ বহুত বেয়া মানে বহুত বেছি বেয়া আশ্বিতা তুমি অলপ আগত কৈছিলা তুমি এটা ৰিয়েলিটি শ্ব'ত গৈছিলা হয়নে ৰিদম তাল চেটা হয় আৰু তুমি তাৰ পাছত তাতো তুমি উইনাৰ হৈছিলা তাত উইনাৰ হৈছিলোঁ তাৰ পাছত তুমি আৰু ক'ৰবাত তেনেকে তাৰপিছত অল আছাম যেতিয়া মানে নাটকৰ কম্পিটিশ্যন হৈছিলে তাতে মই দুবাৰকৈ বেষ্ট এক্ট্ৰেছ পাইছোঁ তাৰ পিছতো মই CCRT মিনিষ্ট্ৰি অফ কালচাৰৰ সত্ৰীয়াত মই দিছিলোঁ স্কলাৰশ্বিপ সেইটো মই পাইছোঁ আৰু তেনেকৈ নৃত্যাঞ্জলিত মই তেনেকৈ বেষ্ট ডান্সাৰ অফ ইণ্ডিয়া হৈছিলোঁ 2024ত তাৰপিছত আৰু বিহুটোত মই যোৱা বছৰ যোনবাৰ মই ৱৰ্ল্ড ৰেকৰ্ড গৈছিলোঁ বুলি কৈছিলোঁ যে সেই তেতিয়াই মানে মোৰ পুৰা বিহুত মানে বিৰাট মন আহি গ'ল মানে জোচ বাঢ়ি গ'ল মানে মই বিহুটো মানে ভাল লাগে বিহু নাচিও তোমাৰ মন যায় নে যে বিহু কম্পিটিশ্যন ৰ'বা কৈছোঁ সেইটোৱে কৈ আছোঁ বিহুত মানে একদম বেয়া জোচ আহি গ'ল মই বোলো নাই তেতিয়া তাৰ আগৰলৈকে মই একো মানে বিহু নচা নাছিলোঁ বাছ এনেই নাচিছিলোঁ আৰু ইমান ভালকৈ নাচিব নাজানো আনকি ৱৰ্ল্ড ৰেকৰ্ডৰ টাইমতো ইমানো মানে বিহুত মই ইমানো মানে হেৰি নাছিলোঁ আৰু প্লাছ মানে নাচিছিলোঁ আৰু দেই তাৰপিছত বিহু ক'ত শিকিছিলা তুমি ৰ'বা কৈছোঁ তাই মোক ক'বই নিদিয়ে বিহুত তাৰপিছত বিহুটো মই নিজে ভিডিঅ' চাই শিকা মানে তোমাৰ ভিডিঅ' চাইছোঁ সেই যে এইটো গানটো কি আছিলে সেইটো তোমাৰ ভিডিঅ' চাইছোঁ মই চবৰে মানে ভিডিঅ' চাই শিকিছোঁ বিহুটো ভিডিঅ' চাই শিকিছোঁ তাৰপিছত সেই ৱৰ্ল্ড ৰেকৰ্ডৰ যোৱাৰ পিছত মোৰ জোচ বেয়া বাঢ়িল মানে মই এইবাৰ বিহুত নাচিমেই তাৰপিছত মাক ক'লোঁ মামা মই বিহু নাচিম তই বলিয়া হ'লি নি বোলে মই সঁচাকৈ বিহু নাচিম না তোৰ মানে ভইচ ভাল মোৰ ভইচটো একদম বেয়া মানে বিহুতটো ভইচ লাগি ডাইলগটো কওঁতে ইমান ধুনীয়াকৈ কৈছা ডাইলগত বেয়া বাদ দিয়া মোৰ ভইচ বহুত বেয়া মানে বহুত বেছি বেয়া তোৰ ভইচ বেয়া তই বিহু নাচিব ভালকৈ নাজান তোৰ কম্পিটিশ্যন মাৰ বোলে দুদিন প্ৰেক্টিচ কৰি ঢুলীয়া মাতিলোঁ লগৰ ঢুলীয়া আছিলে লগৰৰ দাদাইক আছিলে ঢুলীয়া মাতিলোঁ আৰু য'ৰ পৰা গোটালোঁ 2 দিন প্ৰেক্টিচ কৰি উঠি দিলোঁ বাপ্পাকে উঠি দিলে তাকো একদম মই মানে একদম ছেফ চাইড খেলিছোঁ মোৰ প্ৰথমতে এইবোৰ কেন্দ্ৰীয়বোৰ নুঠো একদম ঘুকুত গাঁৱৰ পৰা নুঠোগে তাত গ'লোঁ আৰু তাতে জানা কি হ'ল প্ৰথমতে ৰবা হাৰি লওঁ মই কথাক দাসৰ ছোৱালী এনেকে আহি যায় ঘূৰি আছোঁ গগনা গৈ জাজৰ ওচৰত জাজৰ ওচৰত মইতো গম নাপাওঁ মই বেয়া ঘূৰিছোঁ আৰু একদম প্ৰথমবাৰ নাচিছোঁ বেয়া ঘূৰিছোঁ দেই ফুল জোচ একদম তাৰপিছত প্ৰাইজ নিহেৰি নেকি তাৰপিছত আৰু হেৰি কয় তাত কম্পিটিটৰো ইমান নাছিলে দেই 3জনীমান আছিলে নেকি তাৰপিছত দাজে মোক ক'লে আৰু যে তুমি যে ঘূৰি আছিলা জানা নাই তোমাৰ যে গগনাবাত আমাৰ ইয়াত পালেহি বোলে মই চাইছোঁ গগনাবাত তাত পৰি আছে তেতিয়া গগনা বজাব নালাগিছিল নেকি গগনা বজোৱাৰ পিছত যে খুচিছিলোঁ যে তেতিয়া খুচোতে মানে উৰি গৈ তাত পৰিলেগে মানে তাৰপিছত সেইখিনি মোক বুজালে আৰু যে প্ৰথমবাৰ আহিছা কাৰণে হ'ব পাৰে এনেকে তেনেকে তাৰপিছত তাত আকৌ মই 3rd পালোঁ ষ্টিল
পালা থাৰ্ড পালো হা সেইটো পাইতো আৰু জোচ বাঢ়িলে ভাই মানে বিহু প্ৰথমবাৰ নাচি মই 5,000 rupees মই কেছ মানি পাই গৈছো আৰু নাচিম মই বাক খুজিব আৰু নাচিম আৰু নাচিম প্ৰাইজমেণ্ট থাকে ন আমাৰ আনকি ক্ৰিয়েটিভ ডান্সত ইমান নাথাকে যেন বিহুত নাথাকে। থাকে বিহুত কিন্তু বিহুত থাকিলে কি লাভ ঢুলীয়া হোপাকে দিওঁতেই যায়চোন ইমান পইচা লয় ঢুলীয়া হোপাই চৰি সেইটো মোৰ ইমান হেৰি কৰা নাই মানে যোনটো পুৰা আনফিল্টাৰ্ড মানে তাৰপিছত সেইখিনি দিওঁতে গ'ল আৰু দেই তাৰপিছত তোমাৰ নেক্সট মাৰিলো এইবোৰ কেপি চাৰিআলি ষ্টেচন চাৰিআলি সেইখিনি মাৰিলো মানে শিৱসাগৰতে মাৰিছো আৰু মানে বাহিৰতে যোৱা নাই কাৰণ মই নিজে জানোতো কিমান পাৰিম কিমান নোৱাৰিম তাৰপিছত সেইখিনিতে মাৰিছো তুমি বিশ্বাস কৰে 7খন মাৰিছো মই 5খনতে পাই গৈছো সৰু বিহুৱতী আৰু বৰ্ডিং ফিল্ডৰ এখন কেন্দ্ৰীয় সৰুতে কৰিছিলা ন সৰু নহয় 2023 সৰু বিহুটিত পৰি গৈছিলো 15 yearsলৈকে সৰু বিহুটি পৰেতো এতিয়া মানে সৰু বিহুটিত পৰি গৈছিলো মই সেইটো কাৰণে বাচি গলো সেইকাৰণে মই চাগে 5খন ষ্টেজত পাই গলো চাগে তেনেকে মানে পাই গলো তাৰ নেক্সট ইয়াৰো মোৰ মানে জোচ বাঢ়িল যে এই বছৰ তাই আগবছৰ 2024 কোনোবা বিহু ৰিয়েলিটি শ্ব' জইন কৰিছা ৰবা তাৰপিছত 2024 মোৰ জোচ বাঢ়িল যে এইবাৰো মই নাচিম কাৰণ আগৰবাৰ 7খন নাচি 5খনত পাইছো এইবাৰ কিয় নাপাম নাচিলো আৰু প্ৰেক্টিচ কিন্তু এইবাৰ বহুত কৰিছো দেই বহুত প্ৰেক্টিচ কৰিছো একদম বহুত মানে এমাহ ঢুলীয়া চুলীয়া কোনে ঠিক কৰি দিয়ে ঢুলীয়া চুলীয়া মোক ঢুলীয়াবোৰে জানাইচোন নিজে কোনে নাচনী কণ্টেক্ট কৰে বুলি তেনেকে কণ্টেক্ট কৰিছিলে মানে তাৰপিছত মই তেনেকে মাতিলো 15 দিনমান প্ৰেক্টিচ কৰিলো হা তাৰপিছত প্ৰথম ষ্টেজটোত উঠিলো নাপালো তাই মানে বৰ বিহুটিত পৰি গলো আৰু বৰ বিহুত বহুতখিনি গাব লাগে তোমাৰ জোৰা নামৰ পৰা আৰম্ভ কৰি যোজনা ফকৰা যোজনা বহুতখিনি গাব লাগেতো মোৰ নোৱাৰো নাটানেগে আৰু মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে জানানে 1 million মান ভিউজ পালেগে ইমান বটলা মোৰ মানে গাইছো গান গাই শুনাব লাগিব এতিয়া যোজনা এটা গোৱা তাৰ মাতটো ফাটি গ'ল কিমান বেয়া কমেণ্ট দিছে মোক কি কমেণ্ট দিছে তাত মোৰ মাতটো এনেকে ফাটি আৰু ৰাতিপুৱা 4টাত মানে বিহুত বহুত কষ্ট বহুত তুমি যে কেনেকে মানে হেডছ অফ টু ইউ মানে বহুত বেছি কষ্ট মানে একচুৱেলি ভাল লাগে ভাল লাগে মানে মনটো বেয়া লাগি থাকে সেইটো হয় মই এইবছৰ কিন্তু মোৰ অলপ মানে মনটো সেমেকা লাগিছিল নাচি দিওঁ নেকি আকৌ মনত পৰে কষ্টখিনিলে ঢুলীয়া কষ্ট আকৌ ৰাতি যাওঁ 6টা মানে গধূলি যাওঁ 6টা মান বজাত ৰাতিপুৱা নাচো 5টাত মই নোৱাৰোগে ৰাতিপুৱালে মানে মোৰ মাইগ্ৰেইন আছে ন অকণমান মোৰ মাতটো মানে ফাটি যায়গে মানে মই একদম নোৱাৰো মানে তথাপি আমি সৰুকে যোজনা এফাকি শুনিব পাৰো নেকি বাৰু যোনখিনি মানুহে চাই ভাল পাব সেইখিনিও ইজনী বিহুত ইমান কৰিলা হ'ব নালাগেতো এনজয় কৰিলেই হ'ল তুমিও লগতে ধৰি দিবা দেই যিহেতু মানে মাতটো ভাগি আছে কিবা এটা গাই একদম সৰুকে গাইছো ও জানো বিহুৰে বিৰিনা ও পাতে সমনীয়া ও বিহুৰে বিৰিনা বিহু থাকে মানে ও বিহুকে বিনা ও বিহু গলে বিনা জয় নাচনী এয়া মাতটো বেয়া বুলি কয় ইমান ধুনীয়াকে ধৰিছে আৰু নাচিলে আৰু বেয়া হৈ যায় মানে আৰু নাচিলে আৰু ভাল হৈ যাবহে গম পাইছানে মই নোৱাৰিলোগে আকৌ মানে কেতিয়াবা ভাবানে যে বিহুৰ ৰিয়েলিটি শ্ব'ত বা বিহু এনেকে আৰু প্ৰগ্ৰাম কৰিম বুলি ভাবানে কম্পিটিশ্যনত আৰু জইন কৰিম বুলি ভাবানে নাভাবা আৰু বাকি বেলেগ এতিয়া বিহুতলৈ যাবলৈ মানে অকণমান ভয় লাগে আৰু বিহুটোত মানে গ'লেই নহ'ব তাৰ বহুতখিনি শিক্ষা লাগিব বিহু আৰু এনেই মই নিবিচাৰোঁ যে এনেই বাছ মানে অলপ শিকি পিনি যোৱাটো বহুত মানে জ্ঞান লৈ পিনি মই যোৱাটো বিচাৰোঁ চ' পিছলৈ যদি মই মানে ভাবোঁ যে মই জ্ঞানখিনি লৈ পিনি যাব পাৰিম তেতিয়া মই নিশ্চয় ট্ৰাই কৰিম আৰু মানে বিহু ক্ষেত্ৰখনিত বাৰু তোমাৰ ইমান এটা ইন্টাৰেষ্ট নাই আছে কিন্তু কম্পিটিশ্যনৰ ক্ষেত্ৰত যাবলৈ অলপ ভয় লাগে বিহুটোতো মোৰ খুবেই প্ৰিয় মানে ডান্সৰ ভিতৰত মানে সেই কথক বিহু সত্ৰীয়া
তিনিটা খুবেই প্ৰিয় কিন্তু মানে কম্পিটিশ্যনৰ ক্ষেত্ৰত অকণমান যাবলৈ মোৰ মানে মন নাই যিহেতু তুমি ৰিদম তাল চে তালত গৈছিলা হয়। তেনেকে আৰু কিবা শ্ব' কৰিম বুলি ভাবানে বা মই অকল অসমতে নহয় গম বা পাইছো নেশ্যনেল লেভেলত তুমি সেনেকে কম্পিটিশ্যন হা। কৰিম বুলি ইণ্ডিয়াছ সপোন বেষ্ট দেখা নে ডান্সাৰ তুমি যোনটো কৈছিলা সেইটো Okay. মোৰো সপোন আছিলে মোৰ বিৰাট ডাঙৰ সপোন আছিলে ট্ৰাই কৰি পাইছানে ট্ৰাই কৰি নাই পোৱা খালি মানে মোৰ বয়সটো যেতিয়া নিমিলিছিলে হয়। ইণ্ডিয়াছ বেষ্ট ডান্সাৰ ডাঙৰখিনিৰ আছিলেতো তো সেইকাৰণে এতিয়া অলপ মই হেৰি কৰি পিনি প্ৰেক্টিচ কৰি মেলি মই চিয়'ৰ ট্ৰাই কৰিম অল দ্য বেষ্ট থেংক খুব ইউ ভাল হ'ব আমি ছবি চাম বুলি আশা থাকিল থেংক ইউ ডান্সৰ ক্ষেত্ৰত যেনেকৈ তোমাৰ সপোন আছে বাহিৰত যাম ভাবা তুমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত তুমি কম্পিটিশ্যন কৰিম ভাবা তেনেকৈ অভিনয় জগতখনত তোমাৰ যাবলৈ মন আছেনে নিশ্চয় আছে নিজকে বলিউডত ট্ৰাই কৰিব মন যায়নে একদম নিজকে ডাঙৰ পৰ্দাত চাবলৈ মোৰ বিৰাটেই ইচ্ছা আছে আশা কৰোঁ এদিন নহয় এদিন মই নিজকে ডাঙৰ পৰ্দাত চাবলৈ পাৰিম আৰু বাহিৰৰটো ট্ৰাই কৰি চাম অডিশ্যন দি চাম যদি মোক লাকে ফেভাৰ কৰে তেন্তে নিশ্চয় চেষ্টা কৰিম চেষ্টা নকৰিলে আৰু এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰীত তোমাৰ তেনেকৈ মন আছেনে সেইটোৱে কৈছোঁ অসমীয়া ইণ্ডাষ্ট্ৰীত মানে বিশেষকৈ অসমীয়া ইণ্ডাষ্ট্ৰীত মই বাহিৰৰ কথা ক'বলৈ যোৱা নাই কিন্তু অসমীয়া ইণ্ডাষ্ট্ৰীত মোৰ প্ৰথম ডাঙৰ পৰ্দাত চাবলৈ নিজকে বিৰাটেই ইচ্ছা আছে তোমাৰ অসমীয়া মুভি কি ভাল লাগে তোমাৰ অসমীয়া মুভি ৰিচেণ্ট ভাইমন দাখন মোৰ বিৰাটেই ভাল লাগিল হয় তাতে গোটেই মানে কোনটো কেৰেক্টাৰ ভাল লাগিলে চবতকে কোনটো কেৰেক্টাৰ জুবিন গাৰ্গ যতীন বৰা সেই দুজনক ভাল লাগিল বাকী মুনীন বৰুৱা ডাঙৰীয়া তেওঁকো বিৰাট ভাল লাগিল গোটেইখিনি অভাৰঅল মানে গোটেইকেইজনে বহুত ভাল এক্টিং কৰিছে তো তেনেকেই নিজকে চাবলৈও বিৰাট মন আছে এদিন নহয় এদিন হ'লেও এনেকুৱা কোনোবা আছেনে ইণ্ডাষ্ট্ৰীত যাক তুমি ফ'ল' কৰা বৰষাৰাণী বিষয়া অ'কে ভাল লাগে তেওঁ মানে ভাল লাগে বিৰাট ভাল লাগে ইনস্পিৰেশ্যন বুলি ক'লেও বেয়া নহয় অলপ আগত অলপ নলবাৰীয়া ভাষা কৈ থকা শুনিছিলোঁ মানে তাই নিজৰ হেৰিটো আহি যায় যেতিয়া কিবা এটা জমনি কিবা এটা কথা কৈ থাকিলে একদম নলবাৰীয়া ঠাচ এটা আহি যায় আৰে নহয় শুনাই দিয়াচোন শুনি থকা হয় ন শুনি থকা হয় তো কোনোবাই কিবা ক'লে মানে আহি যায় এনেকুৱা কিবা ডাইলগ চাইলগ জানা নেকি ডাইলগ না এটা ডাইলগ মানে হেৰি মোৰ যোনজন নাচৰ ছাৰ কৌশিক কুমাৰ হেন্দিক চ' মোৰ এজন নাচৰ গুৰুৱে মানে হেৰি কয় ডাইলগ এটা কৈছিলে মানে এইটো কওঁ ন যে দালিটো মানে তেখেত নলবাৰীৰ হয় নেকি নহয় তেওঁ মানে ইয়াতে থাকা বুলি ক'লেও বেয়া নহয় তেওঁ মানে আপোনাৰ হেৰি তোমাৰ দালিটো যেতিয়া মানে পনীয়া হয় ন তেতিয়া এনেকে কয় মানে কওঁনে দালি পনীয়া হোৱাৰ ওপৰত দিয়ক স্বাদ আছে দালিটো পনীয়া হোৱাৰ ওপৰত দিয়ক স্বাদ আছে মানে দালিটো পনীয়া হ'ব পাৰে কিন্তু সোৱাদ আছে দালি পনীয়া হোৱাৰ ওপৰত দিয়ক স্বাদ আছে এইটো নলবাৰীয়া ঠাচ হয় ন কি কয় হয় এইটোৱে ভালকে নাজানো বাছ মানে ক'ব চেষ্টা কৰোঁ আৰু ডান্সৰ আৰু এক্টিং জগতখনৰ কথা গম পালোঁ তুমি মানে এইখিনি ক্ষেত্ৰতে তুমি হেৰি মানে ইয়াতে তুমি ছেটেল হ'ব বিচাৰা নে আৰু তোমাৰ সপোন আছে নাই এইযোৰটো অলপ চাইডকে ৰাখিছোঁ কিন্তু পঢ়াৰ ক্ষেত্ৰত মোৰ আগবাঢ়ি যাবলৈ বেছি মানে মন আছে পঢ়াৰ ক্ষেত্ৰত তুমি কি কৰিব মানে তোমাৰ এতিয়া কি ক'ম এতিয়া এইটো লাইনত মানে বহুত বছৰলৈকেও ধৰা তুমি একদম ভৰসা কৰিব নোৱাৰা যে মই এইটো কৰিয়েই খাই থাকিম কাৰণ আজিকালি যুগটো অলপ টান হৈছে চলাত যিহেতু চ' পঢ়াত মই এতিয়া হিষ্ট্ৰীত মেজৰ লৈ পিনি মই ডিগ্ৰীটো কৰি থাকোঁতেও বা ডিগ্ৰী কৰাৰ পিছত মই APHCৰ কোচিং কৰিম বুলি ভাবিছোঁ চ' তেনেকেই কৰি যাম বুলি ভাবিছোঁ কাৰণ এইটো লাইনত মানে ইমানো এতিয়া যিহেতু কি বুলি ক'ম এতিয়া পাহৰি চ' মই হিষ্ট্ৰীত লৈ পিনি মই APHC কোচিং কৰিম বুলি ভাবিছোঁ ডিগ্ৰীৰ পিছত বা ডিগ্ৰী চলি থাকোঁতে কৰিম বুলি ভাবিছোঁ কাৰণ এইটো লাইনত তুমি একদম মানে এজেড হোৱালৈকে ধৰা খাই থাকিব নোৱাৰিবও পাৰা কাৰণ ইমানো তুমি যিহেতু এইটো এতিয়া বহুত কম্পিটিশ্যনৰ যুগ হৈ আহিছে চ' এইটো লাইনত তোমাৰ কাৰণে কি হয় এইটো বস্তু মানে পাৰ্মানেণ্ট নহয় নেকি পাৰ্মানেণ্ট ঠিক মোৰ কাৰণে নহয় বেলেগৰ কাৰণে হ'ব পাৰে কিন্তু মোৰ কাৰণে পাৰ্মানেণ্ট নহয় মানে যিসকলে কিছুমানটো এনেকুৱা থাকে যে ৰিলছ মানে ইনষ্টাগ্ৰামৰ ছ'চিয়েল মিডিয়াটো তোমাক যিহেতু ক'লো অথনি মই বেণ্ড হৈ যায় বা কিবা কপিৰাইট ষ্ট্ৰাইক আহিলে একাউণ্টটো উৰিয়ে যায় তো সেইকাৰণে ক'লো মই পাৰ্মানেণ্ট হ'ব নোৱাৰি সেইখিনি কৰিব নোৱাৰি তো সেইকাৰণে মানে পঢ়াটোতো মেইন লাগিবই কিবা এটা ছেটেল হ'বলৈ মানে কিছুমানটো এইখিনিৰ পৰাই ছ'চিয়েল মিডিয়া থ্ৰুদি গোটেই ইনকামবোৰ কৰি আছে ঘৰ চলাই আছে সেইটো হয় এতিয়া সেইখিনি আছে পিছলৈ আৰু আগবাঢ়িবও পাৰে বা আৰু পিছ পৰিবও পাৰে সেইটোতো
ভগৱান জানে বা আৰু কোনেও নাজানে তো সেইকাৰণে পিছলৈ কি হয় চাওঁ সময়ৰ লগত যি হয় দেখা যাব আৰু এতিয়াও ক'ব নোৱাৰি যে মই এইখিনিৰ কাৰণে এইখিনিত মই ছেটেল নহওঁ অকল পঢ়াত ছেটেল হ'ম পিছত যি হয় দেখা যাব আচলতে এতিয়াই ডেষ্টিনেশ্যনত যি আছে আৰু কপালত যি আছে আৰু সেইটোৱে এতিয়া যদি মই পডকাষ্টত কৈ থওঁ যে অকল মই APHE কৰিম কচিং কৰিম হিষ্ট্ৰীত পঢ়ি কৰিম বোলে একো নাই কৈছে বোলে মোক বোলে এনেই ষ্টাডি মাৰিলে এইবোৰ একো নহ'লেগে লাষ্টত এক্টিং কৰি বোলে খাই থাকিব লগা হৈছে চ' সেইটোও নকওঁ যে মই এক্টিংটো একেবাৰে বাদ দিম যে অকল পঢ়াত লাগি যাম মই দুইটা চলাই যাবলৈ ট্ৰাই কৰিম কিন্তু যোনটোতে লাষ্টত মই মানে পাওঁগে আৰু সেইটোৱে মানে এইটো বস্তু তোমাৰ মানে প্ৰফেশ্যন হিচাপে তুমি লোৱা নাই নেকি মানে এক্টিংটো আৰু ডান্সটো এতিয়া কৰি গৈ আছোঁ শিকি গৈ আছোঁ কেইদিনমান পিছত তোমাক মই জনাম দিয়া অ'কে বৰ্তমানলৈকে পেশ্যন হৈ আছে অ'কে তো কেইদিনমানৰ পিছত তোক ফোন এটা কৰি দিম মই জনাম যে হিষ্ট্ৰীৰ পৰা মোৰ প্ৰফেশ্যন হৈ থাকিলে যদি হয় সেইটো হ'বলৈ গৈ আছে সেইটো দেখা পাই আছোঁ যিহেতু তুমি ইমান টেলেণ্টেড হয় অবভিয়াছলি খুব সুন্দৰ খুব ছাকচেছফুল হ'বা থেংক ইউ জীৱনত সেয়া অডিয়েঞ্চে তোমাক মৰম আৰু আশীৰ্বাদ দিব আশ্ৰিতা এগৰাকী খুব মৰম লগা ছোৱালী ইমান মৰম লগা কথা কৈছে ইমান হাঁহি একদম পগলা কৰি দিছে চবকে সঁচাকৈ আশ্ৰিতা এনেকুৱা চুলবুলি এনেকুৱা টাইপৰ ছোৱালী এনি টাইম তুমি জলি মুডত যে থাকা যে এইটো তুমি সঁচাকৈ এইটো এনে ভিতৰত তোমাৰ কিবা আছে নেকি তেনেকুৱা মানে সঁচা যোন আশ্ৰিতাক যিটো আমি দেখি আছোঁ অন কেমেৰাত হাঁহিমুখীয়া আশ্ৰিতা সেইজনীয়ে নে আশ্ৰিতাৰ ভিতৰখনত আৰু বেলেগ কিবাও আছে ক'বলৈ গ'লে মই বহুত বেছি চেঞ্চিটিভ হয় বাৰু দেই মই মানে বহুত অকণমানি কথাত মই বহুত বেছি অভাৰ থিংকিং কৰোঁ মানে মই সেই অভাৰ থিংকিং কৰি মানে মোৰ বহুত মানে মাইণ্ডটোত মানে কিবা হৈ পিনি মানে মই এটা বস্তু বহুত বেছি ভাবি দিয়াৰ লগে লগে মানে সেইটো বস্তু কিবা বেছি ভাবি পোৱা নাই সেইকাৰণে মানে মই অলপ সেইখিনিতো কথাৰ মাজত লগা নাছিলে যে আশ্ৰিতা তুমি চাবা যোন মানুহে বেছি হাঁহি থাকে তেতিয়া অলপ কিবা এটা ভিতৰত মানে মই বাছ এভইড কৰিব ট্ৰাই কৰোঁ মানে এনেকুৱা কিবা ইনচিডেণ্ট তেনেকে নাই তাৰ মাজত কিবা এটা আছে যেন লাগিছে কি বস্তু আছে বাৰু সেইটো তেনেকা কিবা এটাতো ইনচিডেণ্ট আছে ইনচিডেণ্ট তেনেকেতো ঢেৰ মানে গোটেই লাইফটোৱে ইনচিডেণ্ট নেকি যোনটো ইনচিডেণ্ট মানে অডিয়েঞ্চৰ আগত ক'ব পাৰি তেনেকুৱা ইনচিডেণ্ট মোৰ একো নাই বাছ কেতিয়াবা মই বহুত চেঞ্চিটিভ হয় বহুত সৰু সৰু কথাত মানে মোৰ দুখ লাগে চ' মই সেইখিনি কান্দি পিনি উলিয়াই দিওঁ মানে আইঅ দেহি কান্দি উলিয়াই দিওঁ আৰু উপায় নাই কেনেকুৱা কথাত কান্দা এই বহুত মানে কি ক'ম এতিয়া ক'বলৈও লাজ লাগে মানে বহুত অকণমানি কথাত কান্দো মানে কেতিয়াবা মানে মানুহৰ কিছুমান কথাত মোৰ গাত লাগে সেইবোৰতো মই কান্দি দিওঁ কিছুমান ইনচিডেণ্ট ধৰা মই আছামিজ ইণ্ডাষ্ট্ৰিটোত যেতিয়া মই মানে ভৰি দিছিলোঁ তেতিয়াও কিছুমান ঘাত প্ৰতিঘাত মই পাইছিলোঁ তেতিয়াও অলপ মানে দুখ লাগিল আৰু পৰীক্ষাৰ মাজতো মই কিছুমান হেৰি পাইছোঁ মানে মানুহখিনি কেনেকুৱা লাগি আছে ইণ্ডাষ্ট্ৰিত কাম কৰি কেনেকুৱা ভাল এতিয়াও তুমি ক'ব নোৱাৰা যে তুমি ভালেই লাগি আছে বেয়াই লাগি আছে মানে ভাল বেয়াৰ মাজতে চলি গৈ আছোঁ আৰু আপছ এণ্ড ডাউনছৰ মাজত চলি গৈ আছোঁ ক'ব নোৱাৰি মানে ভালকে কেতিয়া কি হৈ যায় ঠিক নাই মানে তুমি খুব কেইদিনমানৰ ভিতৰতে ইমানখিনি এটা ছাকচেছ বুলিয়ে ক'ব পাৰি হয়নে কিন্তু ষ্ট্ৰাগলটো একদম 3 বছৰ বয়সৰ পৰা বুলি ক'ব পাৰি তোমাৰ এই ষ্ট্ৰাগলখিনিৰ মাজত তোমাৰ এই জাৰ্নিটো কেনেকুৱা ধৰণৰ মানে বহুত কি মোৰ মায়ে মোক কয় হা তই একদম ঠেকা খোৱা মাল মানে ঠেকা খোৱা মাল সেইটো বেয়া চাউণ্ডত কোৱা নাই ভাল চাউণ্ড ঠেকা খোৱা মানে বহুত ঠেকা খাইছোঁ মানে নাচতে হওক এক্টিঙতে হওক মানে এক্টিঙত এনেকুৱাও মানে কিছুমান আছে মোৰ কিছুমান লগৰে মানে মোক এক্টিঙৰ থ্ৰুৱেদি মানে একদম দুখ পাবলৈ বিচাৰে এনেকুৱাও মানে মোৰ ইনচিডেণ্ট আছে মানে ইমানেই দুখ লাগে তেনেকুৱা বহুত বেছি কেতিয়াবা মানে হৈছে যে তেনেকুৱা কিবা ইনচিডেণ্ট এটা কোৱাচোন এবাৰ মোৰ কম্পিটিশ্যনত মানে নাটকৰ যেতিয়া কম্পিটিশ্যনত জুলাই মাহটোত মানে ৱৰ্কশ্বপ হয় নাটকৰ ৰাতিপুৱা 9টাৰ পৰা তোমাৰ একদম গধূলি 6টামানলৈকে একদম হেৰি হয় ৱৰ্কশ্বপ হয় ন তেনেকে মানে তোমাৰ তেজীমলা নাটকখন কৰিছিলোঁ হা তেজীমলা নাটকখন ত' তেজীমলা মই আছিলোঁ তাতে মানে মোৰ পডকাষ্টটো এতিয়া তাই চায়ো থাকিব পাৰে ত' মোৰ কওঁতেও একো বেয়া নাই লগা কাৰণ যোনটো হয় সেইটো হয়েই মইতো ক'বই লাগিব চ' তেতিয়া মানে মোৰ যদি মাহীমা আছিলে ন তেতিয়া তাই মানে কি কৰে তাই নাজানো কি জেলেচিতে কৰে না কিয়ে কৰে মাৰে যে একদম হেৰি ঢেঁকীত যে খুন্দে তাই সঁচাকৈ মাৰে মানে মোৰ এদিন কি হ'ল এইটো মানে মূৰৰ এডোখৰ ফুলি আহিল মানে
মই মাক কোৱা নাই কাৰণ মাক ক'লে মোক যাবলৈ নিদিয়ে নাটকৰ ৱৰ্কশ্বপলৈ মোক যাবলৈ নিদিয়ে আৰু নাটকৰ কাৰণে মই মানে পাগল আছিলো বহুত পাগল মানে একদম নাটক ডান্সলে ইমান পাগল নহয় যে নাটকলৈ পাগল নাটক বুলি ক'লে মানে মই একদম একো নাখাই হ'লেও যাম মানে এদিন নাখাই পিনি গ'লো হা ষ্টেজত মানে আমি একদম প্ৰাৰ্থনা কৰি আছো নহয় হাতখন এৰিব লাগে ধৰিবলৈ মই চাইডত ল'ৰা দুটা আছে হাতখন এৰা নাই তেহেঁতি ভাবিছে আৰু কিবা হ'ল মানে কিবা বেলেগ ভাবা নাই তাত মই কি হ'ল ছাৰ এনেকৈ ৰাউণ্ড ঘূৰি থাকে প্ৰাৰ্থনা কৰি থাকোঁতে তো মোৰ ভাল আছিল মোৰ ওচৰ পাইহি মানে মই মূৰ ঘূৰাই পৰি গ'লোঁ মানে একদম নাটকৰ কাৰণে ইমানেই পাগল মানে একো নাখাই হ'লেও মানে মই যাওঁৱেই মানে এনেকুৱা মানে বহুত ভাল পাওঁ নাটক মানে তেনেকৈ চ' সেই তেতিয়া মানে মোৰ একদম মাথাত মানে একদম হেৰি হৈ গৈছিল তেনেকুৱা মানে মোৰ লগৰেই মানে বহুত হেৰি কৰে মানে এতিয়া ৰিচেণ্ট কেছ এটাও মোৰ এজনী খুব মানে একদম সৰুৰ পৰা একেলগে পঢ়ি আহিছোঁ একেলগে মানে নাৰ্চাৰীৰ পৰা একেলগে পঢ়িছোঁ তাইকে আমি ঘৰত আনি মানে একদম ঘৰত আহি থাকেহি একদম তেনেকুৱা মানে তাইও কিছুমান মানে জেলাচি তেনেকুৱা অলপ হেৰি কৰিলে মোক মানে সেইবোৰ ক্ষেত্ৰত বহুত মানে মই চেঞ্চিটিভ বহুত দুখ লাগে মানে মোৰ অকণমান তেতিয়া কান্দি পিনি উলিয়াই দিওঁ আৰু ইমান সৰু ছোৱালীজনীৰ মাজত ইমান যে ঘাট প্ৰতিভাত সোমাই আছে আচলতে প্ৰতিগৰাকী আৰ্টিষ্টৰ মাজতে কিবা নহয় কিবা ষ্টৰী লুকাই থাকে হয়নে সেইটো হয় এই ছাকচেছৰ তোমাৰোতো বহুত আছে তো এই লাইনটোত থকা মানুহৰ বহুতৰ আছে সেইটো নহ'লে ষ্টৰী কেনেকৈ ওলাব হয়নে কাইলৈ তুমি বিৰাট ছাকচেছফুল হৈ যাবা কিন্তু তোমাৰ বিষয়ে কেনেকৈ আজি এতিয়া যেনেকৈ তুমি ইণ্টাৰভিউত আহিছা হয়নে তুমি এইখিনি বস্তু শ্বেয়াৰ কৰিছা গতিকে তোমাৰ মাজত এইখিনি বস্তু হৈছে কাৰণে তুমি ক'ব পাৰিছা হয়নে সেইখিনি নৰ্মেল মানুহৰ মাজত নাথাকিবও পাৰে যিহেতু সময় কমি আহিছে আমি আশ্ৰিতাৰ বিষয়ে বহুতখিনি বস্তু জানিছোঁ আৰু বহুতখিনি বস্তু জানিবলগীয়া আছে তোমাৰ মানে কথাৰ ইমানেই ভাণ্ডাৰ আছে আমি নিশ্চয় লগ পাম আকৌ এই শ্ব'ৰ জৰিয়তে আমি তোমাক আকৌ লগ পাম ঢেৰ কথা পাতিম গতিকে আশ্ৰিতাক মই এইখিনিয়ে ক'ব বিচাৰোঁ যে তুমি যোনখিনি সপোন দেখিছা সেইখিনি তোমাৰ যাতে পূৰা হয় সদায় তোমাৰলৈ মৰম আৰু আশীৰ্বাদ থাকিব ৰাইজৰ গতিকে বেষ্ট উইচেছ থাকিল আৰু এইখিনিতে তোমালৈ বহুত বহুত ধন্যবাদ জনালোঁ এই শ্ব'টোত আজি এপিছ'ডটোত তুমি অহাৰ কাৰণে খুব ভাল লাগিল তোমাৰ লগত কথা পাতি তোমাৰ বিষয়ে ঢেৰ কিবা কিবি জানিলোঁ নাচৰ আৰু অভিনয়ৰ বাহিৰেও তোমাৰ আৰু ঢেৰ টেলেণ্ট লুকাই আছে সেইখিনি বস্তু আমি জানিলোঁ গতিকে বহুত বহুত ধন্যবাদ আৰু আমি এইখিনিতে সামৰিছোঁ সকলোৱে মৰম দিব আশীৰ্বাদ দিব ধন্যবাদ